গাইছ ইপনে চাব পাৰে 250 আৰু ইপনে মোৰ ৰকেট হেল্ল' এভৰিৱান গুড ইভিনিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ মজা। তো মোৰ বীজখন ওলাই গ'লোঁ মানে। তো আজি মানে গাইছ অকল উৎপাত দিয়া হ'ব বুলিয়ে ওলাইছোঁ ইভিনিং টাইমত। তো ইয়াতে লগৰ এজন আছে, তো ইও আহি লওক। তো গাইছ বহুত দিনৰ পাছত মোৰ এইডাল খুলি থৈ দিয়া আছে মানে ঢুলকিডাল। তো মজা লাগিব গাইছ। চাৰ্ভিচিং দি লৈছোঁ। ইমানে চেন পকেট ঘুমকে আৰু ক ঐ তেল ডালেগা ঐ। গাইছ মিছ মাৰিছে। ফিউল নাই বাইকত একদম। ফিউল ভৰাই লোৱা হ'ব এতিয়া। তেলটো ভৰাই পিনে পূৰা উৎপাত হ'ব। কাৰণ মই আছোঁ গাইছ তেলা মাৰাত পূৰা জেং এটা ল'ব মানে আজি। আজি পূৰা গেটাপত ওলোৱা হৈছে গাইছ। উৎপাত দিয়া হ'ব বুলিয়ে ওলাইছোঁ। পাম না গাইছ পুৰা আছে আবৰা দিবতো। চাউণ্ডডাল কিন্তু জেং আহিছে দেই গাইছ। আজি পুৰা আগৰ লগৰটো পৰিব। RS বইজ বেক। মোৰ আগৰ লগৰবিলাক এটা গাছ মিছ কৰিছোঁ সিহঁতক বহুত। তো আগতে এটা তেলটো ভৰাই আহোঁগৈ। আগতে গৈ আছে সিহঁত। তো মই তেলটো ভৰাবলৈ আহিলোঁ। এতিয়া মোৰ লগৰ দিয়া ক'ত আছ? হা অলপমান দিলোঁ গাইছ আজি বহুত দিনৰ মূৰত। ভিডিঅ'টো চাইছে ন, উৎপাতটো কৰিছে। এতিয়া গাঁৱৰ মাজে যাম, বহুত লৈ যায় একো চিনিও নাপাওঁ। আৰু এনেকুৱা গাইছ এনেকুৱা ব্লগ কোনো হোৱাই নাই। আপোনালোকে এনেকুৱা ব্লগ পোৱাই নাই। বহুত দিন পাছত মই ব্লগ দিব
আছোঁ, বহুত গেপ দিছোঁ মানে গাইজ। তো একাউণ্টডাল পূৰা ডাউনেই হৈ গৈছে ক'ব গ'লে। তো আপোনালোকক মৰম লাগে, মৰম দেখাওক গাইজ, তেতিয়াহে মই আৰু চালিয়ে ৰগৰ আনিম দেই, কৈ দিছোঁ এতিয়াই। নহ'বা এনেকুৱা আৰু গাইজ, কিডাল ৰগৰ চাবনো, হাতত পইচা নাই পাতি নাই, আৰু দূৰ এই কৃষ্ণ দূৰ ৰাস্তা যদি ৰং দিব লাগে অলপ ফালি ভিডিঅ' হ'ব। আৰু এইকেইদিনতে ভৈৰৱকুণ্ড যোৱা প্লেনিং হৈ আছে। এনেকুৱা বাইকত নাযাওঁ গাইজ, পিকনিক খাব যিহেতুকে। তো দেখিছে আপোনালোকে ছানছেট হৈ আছে বে, মজা দেখোন বে, মা কৈছোন গেহেৰা হৈ আছে বে। তো গাইজ ছটা মোটা ষ্টপি। তো গাইজ ইপিনে চাব পাৰে 250, আৰু ইপিনে মোৰ ৰকেটখন আপোনালোকে কৈ আছিল যে দাদা কি খুলিছে, ইমান চাউণ্ড আহি আছিল আগৰ ব্লগত। তো ইপিনে এইটো খুলি দিছিলোঁ, চাব পাৰে পূৰা এইডালেদি চাউণ্ডডাল মেইনডাল ওলাই থাকে, দেখিছে ন গাইজ ইপিনেদি। আৰু ইপিনে পিছফালৰ লুকছটো কেনেকুৱা লাগি আছে ক'ব। এইটো খুলি দিছোঁ নম্বৰ প্লেটটো, টেল লাইটটো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। এনে অলপ ব'ল ইভিনিং ব্লগ বনালোঁ, অলপমান ৰগৰো দিলোঁ, এতিয়া উৎপাতটো পৰিব আৰু। চাউণ্ডডাল কিন্তু আল্টিমেট দিছে বে গাইজ। তো ব'লক গৈ থাকোঁ। ইয়াত এইডাল চাউণ্ডত যদি ফাটাই লওঁ চেছ আৰু গাইজ। পিকআপটো কিন্তু আল্টি হৈ আছে, আল্টি। এইগাল গোটেইগাল মানে ছাৰ্ভিচিং কৰা হৈছে ন, মেজৰ ছাৰ্ভিচিংবিলাক যি বেয়া আছিল বস্তুবিলাক, পূৰা এতিয়া গাড়ী মানে টিপ টপ মাইকেল পপ হৈ আছে, বুজিছে ন গাইজ, কপি হৈ আছে। আৰু এইফালে ভিউ চাওক গাইজ, ভিউ চাওক, মা কৈছোন আল্টিমেট হৈ আছে, দেখিছে ন ছানছেট। চাউণ্ডটো দেখিছে ন গাইজ, কি লাগে আৰু এনেকুৱা এডাল দিলে, কি এডাল লাগে গাইজ এনেকুৱা এডাল চাউণ্ড দিলে আৰু কওকচোন, মজা মানে ন। আজি পূৰা উৎপাত হৈছে। আৰু গাইজ আপোনালোকে কমেণ্ট কৰিব, মই ডিউকত ব্লগ আনি আছোঁ PS6ত, পূৰা মডিফাই, পূৰা ৰগৰ পৰিব। যদি পূৰা গেং ৰগৰ লাগে আপোনালোকে তলত কমেণ্ট কৰি দিব, আগৰ ব্লগৰ নিচিনা যদি পূৰা গেং উৎপাত লাগে। তো ডমিন আহিব বাৰু গাইজ, কিন্তু বাকীবিলাক গাড়ী ডিউক চিউকবিলাক লগৰৰ আছে। তো পূৰা গেঙৰ এটা ওলাই পিনে উৎপাত দিম, চাউণ্ডৰ লগত আল্টিমেট। তো এতিয়াতো এনেকৈ চাওক, ব্লগটো কেনেকুৱা পাই নাজানো, ভালেই পাইছে বুলি আশা ৰাখিলোঁ। এইডাল ৰাস্তা যদি দবাই দিওঁ, সুমিতৰ পিছফালে বেক চাইডটো পূৰা চাফা হৈ যাব মানে। গাঁৱৰ মাজে মাজে ব্লগ, গাঁৱৰ মাজে মাজে ব্লগ। হেল্ল' এতিয়া লগৰ পৰিব যে নাই। য় এইটো ৰগৰ গাইজ, ব'লা কিবা ক'ব নেকি গাঁৱত? DRS बॉय बढ़िया लगा है ना, ऐसे फटा दो तो एक बार। ओ गाइस मजा मजा, ऐसा दो तो एक बार, थ्रोटल दो तो पार्टी। तो गाइस BS4 एडाल खुलिलेতো কেনেকৈ দিয়ে জানে আপোনালোকে, একদম জেং আহি আছে, জেং।
উৎপাত হ'ব গাইছ উৎপাত কেনেকে পৰিছে জলদি আপোনালোকে এৰি নাযাব লাইক কমেণ্ট কৰি যাওক ছাবস্ক্ৰাইব কৰি যাওক আৰু পাব আৰু দিম গাইছ উৎপাত আৰু যদি 250 ব্লগ লাগে ক'ব গাইছ 250 ভিউ পুৰা এভেইলেবল আছে পুৰা ঘেৰা উৎপাত চলো জিদাৰ জানাই এতিয়া আহোঁতে পাই গ'লোঁ আৰু বেলিটো ডুবি গৈছে নহয় গাইছ কি ক'ম আৰু বেলিটো হৈছে মাৰ দেখিছে আপোনালোকে অলপ পাতটো দিছোঁ গাইছ নে কি কয় আৰু চাউণ্ডডাল অপিয়াই আছে দুখনৰো একদম ৰেং চাউণ্ড আহিছে ৰাস্তাটো চাওক অচিনাকি ৰাস্তা ন ভালকৈ কৰ্ণাৰিংটো মাৰিব পৰা নাই ইমানখিনি পাৰিছোঁ মাৰি দিছোঁ আৰু এইপিনে আমাৰ মুনে এটা কৰ্ণাৰিং মাৰে বোলে মাৰিবি কৰ্ণাৰিং নামাৰো দে RPM এটা মাৰ শুনো তই দে RPM এটা মাৰ শুনো হে BS4 চাউণ্ডটো শুনাই দে গাইছ এইটো লাগে ন আপোনালোকক BS4ত চাইছে একদম ৰকেট মাৰে চাউণ্ড চালে বাৰ্ণাৰটো কেনেকুৱা পালে কমেণ্ট কৰিব আৰু আপোনালোকে এইকেইদিন ভিউজ নাই দিয়া ভিউজ অলপ দিয়ক গাইছ তো তেতিয়াহে মই অলপ আৰু ভাল ভিডিঅ' দিব পাৰিম তো এতিয়া ভাবিছোঁ ইয়াৰ পৰা ওলাই দিওঁ আৰু তো আগত চাহ খাম ধুনীয়াকৈ চাহ খাই পিনে ওলাই দিম আৰু ইপিনে আন্ধাৰ হৈ গ'ল না গাইছ অলপমান কোৱালিটি ভাল নাপাব তো সেইকাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ যদিও ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু নতুন ধামাকাদাৰ ব্লগত বহুত জলদি লগ পাই আছোঁ তো আপোনালোকে কমেণ্ট কৰিব যে গাইছ যদি 250 পূৰা গেঙত লাগে ধুনীয়াকৈ উৎপাত লাগে ভিডিঅ' তো দিম আৰু বহুতে কৈ আছে মোৰ টপ স্পীড লাগে টপ স্পীড দিম গাইছ মই বাইকখন আপোনালোকক দেখাই দিছোঁ এবাৰ টপ স্পীড মানে এই মোৰ এইডাল চেণ্ডাল ঘাটটোতো ইমানটো আছে গাইছ এই আগফালৰ চেঞ্জ পকেটটো পূৰা খাই গৈছিলে সেইদিনাই লগাইছোঁ মানে মই চেঞ্জ পকেটটো তো জলদি টপ স্পীডৰ ভিডিঅ' আহি আছে টেনশ্যন নল'ব তো এয়াই আৰু পূৰা ধামাকাদাৰ ব্লগ আহি আছে বহুত জলদি লগ পাই আছোঁ লাভ ইউ গাইছ বাই বাই